এতিয়া লেটাখিনি কাটি হৈ গ'ল। এইখিনি লেটা উলিয়ালোঁ, এইখিনি লেটা, আৰু ইয়াত আছে এইখিনি লেটা হোৱা নাই, মুগা হৈ আছে। সেইকাৰণে আমি কাটি চাইছিলোঁ। অলপ দিন পাছত আকৌ অলপ দিন মানে আৰু কাইলৈ বা পৰহিলৈ পাছত লেটা হৈ যাব, কাটি উলিয়াম। এইখিনি লেটা বাকলিখিনি এইখিনি থৈ দিব লাগিব। তাৰপিছত এইখিনি লেটা দুটামান মৰম লগা লেটা ওলাইছে। ইমান ডাঙৰ ডাঙৰ চাওক, ডাঙৰ ডাঙৰ ধুনীয়া লেটা। এইবাৰ কিন্তু ডাঙৰ ডাঙৰ হৈছিলে। এয়া মোৰ মা ঘৰৰ লেটা। দেউতা আহিছিলে, দেউতাই লেটা লৈ আহিছিলে। মাৰ ঘৰত লেটা পোহে। এৰী লেটা, এইটো এৰী লেটা বুলি কয়। এৰী লেটা এইটো পুৰত হোৱাগৈ নাই, এইটো খাই বেছি ভাল লাগে। এইটো কোমল হৈ থাকে, সুদা নে কি কয় জানো, ভালকৈ নাজানো। এইটো লেটা, এইটো এতিয়া বইল কৰিম। বইল কৰি দুডোখৰকৈ কাটিম, কাটি আৰু ফ্ৰাই কৰিম। আৰু ৰাতিপুৱা মাছ লৈছিলোঁ, পুঠি মাছ মোৰ খুব প্ৰিয়। পুঠি মাছ খাই মই খুব ভাল পাওঁ, এওঁলোকে ইমান ভাল নাপায়। এই পুঠি মাছখিনি বাচিব লাগিব, বাচি এইখিনিও ৰাতি সাজৰ কাৰণে এইখিনি বনাব লাগিব। ইমানেই। আপোনালোকে খাই ভাল পায় নাই লেটা জনাবচোন। লেটা আৰু পুঠি মাছ দুয়োটাই মোৰ ফেভৰেট।